welcome back to our channel, the Talukdar sisters. So আজি লক্ষী পূজাৰ উপলক্ষে আমি লক্ষীমাৰ আগত অনুষ্ঠুপিয়াকে শৰাই আগবঢ়াইছো যিমানখিনি পাৰো আমি ইমান নাজানো কেনেকৈ কি কৰিব লাগে মাহতে অলপমান দেখুৱাই দিছে সো আজি আগবঢ়াইছো আপোনালোকক দেখাম কি কি কৰিলো আমি আলপনা আঁকিছো দুপৰীয়া তাৰ পিছত একো বনাব পৰা নাই কাৰণে আমি কি মুড়ি লাড্ডু কিনিয়ে আনিছো আৰু মানে ঘৰত বনোৱা নহল আৰু সো ব্লগটো চাই থাকক আশা কৰিছো চাই থাকক আপোনালোকে এনজয় কৰিব
লৈছো বাকি এটা খাওঁ দেখুৱা কৃষ্ণ কৃষ্ণ আমাৰ বাবাৰ লগত মানে কৃষ্ণ কৃষ্ণ সুদীপ দা আজি আমাৰ সৰু সুৰা লক্ষ্মী পূজা কেনেকুৱা লাগিলে এইটো আজান বাই বনাইছে এইটো আলপনাটো মই আৰু বা বনাইছো এই আৰু বনাইছো খাওক প্ৰসাদ আন্টি প্ৰসাদ ললে কেনেকুৱা লাগিলে ভাল লাগিলে এয়া আমাৰ ভাড়াত থকা বা এজনী বনাইছে খিচিৰি লাবৰা আৰু লাৰু আপেল খেজুৰ চ' এতিয়া নয়নাক আমি এইখিনি দেখাম তাই কোনটো খাই আমি চাওঁ ব'লক চ' তুমি কোনটো খাবা এতিয়া দিয়া দিবা খেজুৰ মই ইমান বেয়া পাওঁ খোৱা So, এতিয়া snacks time. Jalebi. জেলেপি ভাল পোৱা নাই খাই তুমি আমি লাল চাহ খাওঁ পেৰা এইটো কৰ বোকাখাটৰ পেৰা খাই দেখুৱা এখন ভালকে খোৱা চ' এতিয়া আমি জেলেপি খাওঁ দেই যিহেতু আজি লক্ষ্মী পূজা সেইকাৰণে আজি আমি ডিনাৰো ইয়াতে কৰিম বুলি ভাবিলো সেইকাৰণে মাহঁতে বনালে নিৰামিষেই আৰু আজি পুৰা নিৰামিষ ভাত দালি আলু ভাজি পাপৰ আচাৰ বাছ আৰু নেমু দিয়ে খায় আমি দেখাম আপোনালোকক দেখাই আছো আইতা খাও এইয়া খাই আছে একদম পাপৰ মম বৰাই চ' এতিয়া আমি ডিনাৰ কৰি ল'লোঁ চ' এইটোৱে আছিলে আমাৰ আজি চিম্পল ব্লগ এটা আশা কৰিছো আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পাব এনে চিম্পল আৰু একো প্লেনিং নাছিল আমি ভাবিলো মানে যেতিয়া আমি আলপনা বনাই আছিলো তেতিয়া মই অলিম্পিয়াক ক'লো যে আজি এটা ব্লগে কৰোঁ নেকি চ' আমি কৰিলো চ' আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰিব লাইক কেনেকুৱা লাগিছে আৰু নেক্সট সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈ কৰা নাই ষ্টে টিউন আৰু মই অকণ মেহেন্দিও আঁকি দিলো অলপ আঁকি দিছো আধা হৈছে বাই বাই চ' বাই বাই